বেক টু মাই ইউটিউব চেনেল কিবা কিবি ব্লগ। তো মই আজি গৈ আছোঁ অন্নদা বজাৰ কৰিবৰ কাৰণে। তো ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকিব আৰু তো গাইজ মই যে কৈছিলোঁ আপোনালোকক বজাৰত যাম বুলি, তো এতিয়া বাইকত বহি ল'লোঁ, এতিয়া গৈ আছোঁ অন্নদা বজাৰত। তো গাইছ পাই গ'লোঁ আপোনাৰ ৰেলৱে কলনি, আৰু এতিয়া গাড়ীৰ পৰা যাম, মানে ৰেলগেট বন্ধ আছিলে। তো এতিয়া গৈ আছোঁ আৰু বজাৰ কৰিব সেনেকৈ। তো গাইছ কোনযোৰ ল'ব কোনযোৰ নল'ব কাপোৰ তাকে চাই আছে, কি ৰং ক'লা নে বগা তাকে মিলাই আছে। আৰু চাওকচোন দোকানবিলাক খোলাই নাই পুৱাই পুৱাই। তো গাইছ চাওকচোন দোকানবিলাক ভালকৈ খোলাই নাই, আৰু ৰাতিপুৱাতে বজাৰ কৰিব আহিছোঁ। পাগলা হ'ব লাগব গাইছ। তো গাইছ আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। গাইছ এতিয়া আকৌ আহিলোঁ মণিহাৰী দোকানত, মানে ক্লিপ শ্লিপবিলাক চাই আছে, সেন্দুৰ চেন্দুৰ এইবিলাক ল'ব। তো গাইছ এতিয়া আমি হলিচেল স্কুলৰ ঘৰত গৈ আছোঁ। এইখন স্কুলখন চাওকচোন বন্ধ আছে আৰু আজি দেওবাৰ না। তো গাইছ চাওক কি ধুনীয়া মানে ধুনীয়া লাগে মানে চাই কিনে, আৰু চাওক কি ধুনীয়া সেউজীয়া সেউজীয়া পূৰা মৰমীয়াল। তো গাইছ এইখিনি আছিলে ভিডিঅ'টো। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, থেংক ইউ, জয় অসম। ও মিল্কতে বাফলো পোস্ট, মেনি ফিশ বগলি।